নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি এইটো ভিডিঅ'ৰ পৰা কথা পাতিম যে এইচএছ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট কেতিয়া দিয়া হ'ব আৰু কেতিয়া ঘোষণা কৰা হ'ব। তো বন্ধু বান্ধৱীসকল, সম্পূৰ্ণ কথা জানিবৰ কাৰণে আজিৰ ভিডিঅ'টো অলপ স্কিপ নকৰি শেষলৈ চাই থাকিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ যেতিয়া আমি অফিচিয়েলি আপডেটৰ সৈতে ভিডিঅ'বিলাক বনাওঁ আপোনালোকে নটিফিকেশ্যনৰ সৈতে চাই থাকিব পাৰিব। তো বন্ধু বান্ধৱীসকল চাওক, বহুতে ফেক ভিডিঅ' আৰু ফেক পোষ্ট চাই কিনে কৈ আছে যে আজি এইচএছ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়া হ'ব নেকি। তো বন্ধু বান্ধৱীসকল, আজি এইচএছ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়া নহয়, এতিয়ালৈকে অফিচিয়েলি নটিফিকেশ্যন অহা নাই। সিদিনাখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিল যদিও এইবাৰ এইচএছ হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টে বেছি এক্সাম দিছে, হয়তো কেইদিনমান পিছত দিয়া হ'ব। তো বন্ধু বান্ধৱীসকল, যদি কেইদিনমান পিছত দিয়ে আগতীয়াকৈ এটা অফিচিয়েলি নটিফিকেশ্যন আহিব। নটিফিকেশ্যনটো আহিলে মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম আৰু আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক, তেনেহ'লে নটিফিকেশ্যনৰ সৈতে সোনকালে জানিব পাৰিব। ধন্যবাদ।